सरकार होशियार 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 मौलवी होशियार 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 मौलवी होशियार 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 पुलिस सरकार गो बैक पुलिस सरकार गो बैक বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জিলা সমিতি আৰু সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাক্সা জিলা সমিতিৰ যৌথ উদ্যোগত আমাৰ বৰপেটাত এক প্ৰতিবাদী ধিক্কাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলোঁ। কিয়নো আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ যুৱকজনক যেনেকৈ নৃশংসভাৱে হত্যা কৰা হ'ল, সেই হত্যাৰ প্ৰতিবাদত আমি ধিক্কাৰ কাৰ্যসূচী হাতত লৈছোঁ। আমি দেখিবলৈ পাওঁ যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সঘনাই আমাৰ হিন্দু ধৰ্মৰ লোকসকলৰ ওপৰত এক আক্ৰমণ আমি দেখিবলৈ পাওঁ আৰু এই সমগ্ৰ নজিৰ ভংগ কৰি পেলাই এইবাৰ তেওঁলোকে দীপু চন্দ্ৰ দাস নামৰ ব্যক্তিজনক, নিৰীহ ব্যক্তিজনক, এক কৰ্মচাৰীক তেওঁলোকে পুলিচৰ বেষ্টনীৰ মাজৰ পৰা মুক্ত কৰি দিয়ে আৰু চৰকাৰী চক্ৰান্তৰ ফলেদি এওঁক পিটি মাৰি অৰ্ধমৃত অৱস্থাত জ্বলাই দিয়া হয় আৰু জ্বলাই দিয়াৰ পিছত সেই দেহৰ ওপৰত জ্বলি দগ্ধ হোৱা দেহৰ ওপৰত তেওঁলোকে পাশবিক আক্ৰমণ কৰে। এই ঘটনা ধিক্কাৰজনক আৰু গোটেই বিশ্বই আমি লজ্জানত হৈছোঁ আৰু এই মানৱতাক ভুলণ্ঠিত কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, আমি ধিক্কাৰ জনাইছোঁ আৰু তাৰ ফলস্বৰূপে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ লগত বৰপেটা জিলাৰ সভাপতি আৰু আমাৰ বাক্সা জিলাৰ সভাপতি আৰু সকলোকে আদি কৰি বিভিন্ন কৰ্মকৰ্তাসকল ইয়াতে উপস্থিত আছে। আৰু আমি এই কথা ক'ব খোজোঁ যে ইতিমধ্যে আমাৰ অসমতো আমি দেখিবলৈ পাইছোঁ যে এক অস্থিৰ অৱস্থা আমাৰ কাৰ্বি আংলঙত হৈ আছে। আমি চৰকাৰক আহ্বান জনাব খুজিছোঁ যে এই চেগতে তাতে যি শান্তি প্ৰচেষ্টা সেইটো অতি সোনকালে ফিৰাই আনিব লাগে। তাতে যি গোষ্ঠী সংঘৰ্ষ বা এক অশান্ত পৰিৱেশ বিৰাজমান হৈ আছে, সেই পৰিৱেশটো অতি সোনকালে শান্তিৰ পৰিৱেশলৈ ঘূৰাই আনি পেলাই পুলিচ প্ৰশাসন আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাব খুজিছোঁ যাতে অতি সোনকালে আমাৰ কাৰ্বি আংলং জিলাতো শান্তি প্ৰতিষ্ঠা হয়। দাদা, বৰ্তমানৰ বাংলাদেশৰ যিজন চৰকাৰ চলাই আছে মহম্মদ ইউনুছ শান্তি নোবেল বঁটা ব্যক্তি এজন, তেওঁৰ পৰা শান্তি নোবেল বঁটা যিটো পাইছে ঘূৰাই ল'ব লাগে নেকি এই ক্ষেত্ৰত? হয়, এই কথাটো সঁচা যে যিজন ব্যক্তিয়ে শান্তিৰ বাবে নোবেল লাভ কৰিছে তেওঁৰ ৰাষ্ট্ৰত শান্তিৰ এই নমুনা ফপলা স্বৰূপ আমি দেখিবলৈ পাইছোঁ। আৰু এই বিষয়ে আমাৰ বাক্সা জিলাৰ সভাপতি প্ৰসেনজিৎ দেৱনাথেও দুআষাৰ আপোনালোকক ক'ব। বৰ্তমান বাংলাদেশৰ যি অশান্তি পৰিস্থিতি সৃষ্টি হৈছে তাৰ ইউনিছ চৰকাৰ যিটো তাৰমানে তাতে গভৰ্ণমেণ্ট চলি আছে, তেওঁ শান্তি নোবেল পুৰস্কাৰ পাইছিল। আমি ভাবোঁ তেওঁ আচলতে শান্তি নোবেল বঁটা পোৱাৰ যোগ্যতা নহয় আৰু যি ব্যক্তিসকলে তেখেতৰ শান্তিৰ বঁটা দিছিলে এতিয়া বৰ্তমান তেখেতৰ এই শান্তিৰ নোবেল বঁটাটো ঘূৰাই ল'ব লাগে।